Hey guys, good morning. প্ৰথমতে মই অসমীয়া বাৰী পূজা চেনেললৈ সকলোকে আকৌ এবাৰ স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৰে খবৰ ভালেই, মোৰো খবৰ ভাল। আজি জুলাই 12 তাৰিখ আৰু আজি মোৰ জন্মদিন। আজি 23 সম্পূৰ্ণ হ'ল, মানে 23 বছৰ। মানুহজন 1 জুলাই দিনাই গুচি গ'ল। এতিয়া আৰু বাৰ্থডে বুলি একো খাস তেনেকুৱা নাই। আমাৰ ৰহাতটো পুৰা লকডাউন, একদম দোকান বজাৰ সব বন্ধ, গতিকে বাৰ্থডে বুলি একো সেলিব্ৰেট কৰা নহ'ব। হ'লেও মা দেউতা আহিছে, মানে শহুৰ শাহুৰ। এতিয়া আজি ব্লগটো ইমানৰ পৰা আৰম্ভ কৰিছোঁ, চাই থাকিব। এইফালে মা জুইত খাচী মাংস বনাই আছে। জুইত বনালে মাংস বহুত বেছি ভাল লাগে। টোপনি গৈছা? গ'লে বাৰ্থডে বুলি বায়ে মৰমত বনাই দি পঠাইছে। নিজেতো একো কৰিব পৰা নাই, লকডাউন, চবফালে দোকান বন্ধ। এয়া নিমকি বনাই দি পঠাইছে, এইফালে বিস্কুট দি কেক বনাই দি পঠাইছে। তুমি কলে আহিলা? হা, বন্তি চাবলৈ আহিছা? হা, মই মাহী হাই এটা কৰি দে। এয়া জেঠাইকৰ কোলাত আমাৰ মৰম শুই আছে দেই আৰামত। আমি দেখুৱাই দিম ভালকে ন দেখি। হেই চাই জেঠাইকে জেঠাইক আৰু এই হেপী বাৰ্থডে নাই, লকডাউন। কালি আৰু ভিডিঅ' বনোৱা নহ'ল। এতিয়া মুখাটো আজৰি হৈ আহিছোঁ। গা পা ধুই ব্ৰেকফাষ্ট কৰিম, কোচত লৈ থাকিব লাগে। কোচত উঠি থাকিব লাগে, শুই নাথাকে, জোলনাটো নাথাকে। হাঁহি দিয়া দুখ টুক টুক টুক। দুষ্ট হৈছে, যিমানে ডাঙৰ হৈছে তাই শুই নাথাকা হৈছে, দেখিলেও থাকিব লাগে। তাই নাচায়। অ মৰম, এইটো ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ, ৰেয়ন মেটেৰিয়েলৰ। কালাৰটোৰ সৈতে ভাল লাগিছে। 649 লৈছে। কোনোবাই যদি ল'ব বিচাৰে ল'ব পাৰিব, মই লিংকটো দি দিম। গোটেই চোলাটোৰ বটমছবোৰ অ'পেন কৰিব পাৰি। পানী খাই আজৰি হৈ অলপ শুই ল'লোঁ। তাইও শুলে, ময়ো ঠিকছে শুলোঁ। এতিয়া কান্দি আছে, ওলাই আহিব লাগে, ওলাই আনিছোঁ। আকৌ টোপনি আছে। ধুন আজিও ঘৰটো ইমানকৈ সামৰিব নোৱাৰিছোঁ। আপোনালোকৰ যদি মোৰ ভ্লগটো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম উন্নতি ভিডিঅ'ত। বাই বাই।